আপোনালোকৰ ঘৰত থকা পিগলেট কেইটা বাৰু ভিটামিন B12 আৰু আইৰণ দিলেনে? পিগলেটৰ কাৰণে ভিটামিন B12 আৰু আইৰণ কিমান যে গুৰুত্বপূৰ্ণ দৰকাৰী সেই কথাটো আজি মই আপোনালোকক জনাম আৰু ভিডিঅ'টো শেষলৈকে চাবচোন। নমস্কাৰ, আপোনাৰ পিগলেট ডাঙৰ হোৱা নাই নেকি, ভালকৈ গ্ৰোথ হোৱা নাই নেকি? তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ আপোনাৰ বাবে। আপুনি ভালকৈ চাব আৰু মই দেখাই দিম আপোনাক কিমান দিনত জন্মৰে পৰা 5 দিনৰ দিনাখন 4 দিন বা 5 দিনৰ দিনাখন আপুনি আইৰণ ইনজেকশ্যন দিব আৰু আইৰণ দিয়া পিছদিনাখনে আপুনি B12 দিব। আইৰণে পিগলেটবিলাকৰ তেজ বঢ়ায় আৰু B12হে ভোক বঢ়ায়, লগতে ওজন বঢ়ায় আৰু আপোনাৰ পিগলেট গ্ৰোথ হোৱাত একদম ধুনীয়াকৈ সহায় কৰে। আৰু এইটো দেখিছে নহয়, মোৰ হাতত আছে ভিটামিন B12। আগদিনাখন আমি আইৰণৰ ড'জ দিলোঁ আৰু এই পিছদিনাখন ভিটামিন B12 দিছিলোঁ। ভিডিঅ'টো মই আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো কৰা হ'ল পিছে দিন, পোৱালিখিনি এটা এমাহ হ'বৰে হ'ল, কিন্তু মই আজি এডিট কৰিছোঁ। আপুনি যদি গাহৰি পোৱালি পুহিছে বা পিগলেট পুহিছে সৰুৰ পৰা দেই, ডাঙৰ হৈ অনাখিনি কথা কোৱা নাই, আইৰণ বা ভিটামিন B12 দিয়েনে? যদি দিয়ে কমেণ্টত জনাবচোন। আৰু এনেধৰণৰ উন্নত জাতৰ গাহৰি পোৱালি লাগিলে মোৰ লগত যোগাযোগ কৰিব। মই মোৰ কণ্টেক্ট নাম্বাৰটো দি দিম আৰু মোৰ এড্ৰেছটো হৈছে তিনিচুকীয়া জিলা কাকপথাৰ ডিৰাগ গেট, একদম ডিৰাগ গেটৰ ওচৰতে, হাইৱে কাষতে হয়, ভিতৰলৈ সোমাবলৈ নেলাগে। আৰু আপোনালোকে যিহেতু এইখিনি পোৱালি হয়, আইৰণ বা B12 ইউজ কৰোঁতে আপোনালোকে ইনচুলিন ব্যৱহাৰ কৰিব। আৰু যদি পোৱালি সৰহকৈ থাকে, যিহেতু খেলিমেলি লাগিব, প্ৰথমতে মোৰ তেনেকুৱা হৈছিলে, কোনটো দিলোঁ নিদিলোঁ তেনেকুৱা লাগিব। আপোনালোকে মাৰ্কাৰো পায়, যদি মাৰ্কাৰ নাথাকে পটাছটো নিশ্চয় থাকে, পটাছ লগাই দিব। আৰু পটাছো যদি নাই, নীল বা উজলা কিবা এটা কালাৰ কৰি দিব আৰু যাতে আপোনাৰ খেলিমেলি। আৰু আপোনালোকে আইৰণ দিওঁতে একদম সাৱধান। মোৰ যিহেতু ফাৰ্মৰ অভিজ্ঞতা নতুন, প্ৰথম যি দুজনী পোৱালি দিছিলে তাত মোৰ অভাৰড'জ হৈ পিনে 3টা পোৱালি মৰিলে। আপোনালোকে যদি আইৰণ দিয়ে, মই ফেৰিটাছ ইউজ কৰিছোঁ। প্ৰথমতে ফেৰিটাছটোৱে কৰিছিলোঁ, কিন্তু মানুহজনে মানে ড'জটো অলপ বেছি দি পাইছিলে। আপোনালোকে আইৰণ দিওঁতে সদায় সাৱধান। যেতিয়া প্ৰথমটো আইৰণ দিব 4 দিন বা 5 দিনত, তেতিয়াহ'লে 0.3, যদি অকণমান সৰু হয় 0.3 বা 4 দিব, কম হওক লাগিলে, তথাপি বেছি হ'বলৈ একদমেই নালাগে। আৰু যিমান আইৰণ দিছিলে সিমানেই পিছদিনাখন ভিটামিন B12 দিব, তেতিয়া একো দিগদাৰ নহয়। আৰু আপোনালোকৰ ঘৰত যদি গাহৰি আছে, বেজি চেজি দি থাকিবলগীয়া যিহেতু হয়, আৰু যদি পোৱালিও থাকে, তেতিয়াহ'লে অভাৰড'জৰ এটা ইনজেকশ্যন একদম লগত ৰাখিবই। জিত বা এভেলিন যিকোনো এটা ৰাখিলেই হৈ যায়। এইটো কেতিয়াও আপোনালোকে যদি ভালদৰে নাজানে, তেতিয়াহ'লে যিকোনো মেডিচিন ব্যৱহাৰ কৰাৰ আগত ভেটৰ লগত এবাৰ যোগাযোগ কৰি ল'ব। নিজেই পটককৈ সিদ্ধান্ত লৈ বেজি বা দৰৱ ব্যৱহাৰ কৰি নিদিব, বহুত ৰিস্কি হ'ব পাৰে। আৰু এনেধৰণৰ ভিডিঅ'ৰ টিপছবোৰ লাগিলে, ফাৰ্মৰ টিপছবোৰ লাগিলে মোৰ পেজটো ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আৰু মোৰ পৰা যদি সুস্থ সবল গাহৰি পোৱালি লাগে, পিগলেট লাগে, তেতিয়াহ'লে মই স্ক্ৰীণত মোৰ ফোন নাম্বাৰটো দি দিম, মোক যোগাযোগ কৰি ল'ব। আৰু মোৰ ওচৰত পোৱালি এভেইলেবল আছে, আপোনালোকে যিকোনো সময়ত বিচাৰিলেই পাব। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।